নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি খুবেই এটা টেষ্টি আৰু হেল্ডি ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আচলতে আমাৰ এজন সম্বন্ধীয় খুৰা ঢুকালে, সেয়েহে আমি আজিৰ পৰা বইল খাম। আজি 3 দিন হৈ গ'ল, সেয়েহে ভাবিলোঁ বইল তৰকাৰী এখন বনাওঁ যেতিয়া ভিডিঅ' এটাকে কৰি ৰাখোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব। আৰু সকলোৱে বনাব জানেই, বইল তৰকাৰী একো বিশেষ কথা নাই, তথাপিও ভাবিলোঁ মই এটা ভিডিঅ' কৰি ৰাখি থওঁ, লগতে শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। ইয়াৰ বাবে লৈছোঁ মই বন্ধাকবি এফাল, জিকা লৈছোঁ ডাঙৰ ডাঙৰকৈ, কোমোৰা লৈছোঁ, বিলাহী 2টা লৈছোঁ আৰু আলু লৈছোঁ। লগতে লৈছোঁ মই এইখিনি মগু দালিখিনি মই অলপমান সময় তিয়াই ৰাখিলোঁ, প্ৰায় 1.5-2 ঘণ্টামান সময়। তাৰপিছত ভালকৈ বাকলি গুচাই ধুই লৈছোঁ। গোটেইখিনি মই এতিয়া প্ৰেছাৰ কুকাৰ এটাত উঠাই লৈছোঁ। উঠোৱাৰ পাছত ইয়াতে মই সোৱাদ অনুসৰি নিমখ দি মই জোখমতে পানী দি 4-5টা চিটি অহালৈকে মই উঠাই দিম। তাৰপাছত এইখিনি দেখিছে মান ধনিয়াৰ পাত আনি থৈছোঁ। আৰু ফাইনেলি আমাৰ তৰকাৰীখিনি হৈ গ'ল। এতিয়া এইখিনি মান ধনিয়া পাত সৰু সৰুকৈ কাটি ল'লোঁ আৰু ইয়াতে দি দিলোঁ। দি এতিয়া মই ভালদৰে লৰাই লৈছোঁ। মই আকৌ বইল তৰকাৰী খাই ভাল পাওঁ, মাজে মাজে খোৱা হয়, কিন্তু বেছিকৈ খোৱা নহয়। এনেকৈ কোনোবা ঢুকালে বা এনেকৈহে খোৱা হয়। আৰু আমি যিহেতু আজি বইল ভাত খাম, বৰতীয়া ভাত, সেয়েহে আজি কলপাতত খাইছোঁ, তেতিয়া বেছি ভাল লাগে খাই। সেয়েহে এনেদৰে আজি কলপাততে ভাত খাবলৈ ল'লোঁ। আপোনালোকে কোনে কোনে খাই ভাল পায় জনাব কমেণ্ট কৰি। খাব লাগে মাজে মাজে, আমাৰ স্বাস্থ্যৰ বাবেও খুবেই ভাল হয়। সপ্তাহত এসাঁজ বইল খালে ভালহে সকলো স্বাস্থ্যৰ বাবে। চেষ্টা কৰোঁ মাজে মাজে খাবলৈ বাৰু আমিও। আজিৰ পৰাতো খাম আমি 11 দিনলৈকে। আৰু আজিলৈ মোৰ ভিডিঅ'টো বৰতীয়া ভাতৰ ইমানেই আছে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই।